আজি আকৌ আহিছোঁ কেইটামান নতুন TLM লৈ। এইটো বৰ্ণ চিনাক্তকৰণৰ কাৰণে আচলতে ল'ৰা ছোৱালীক যদি এইটোৰ দ্বাৰা পঢ়িব দিয়া হয়, কিতাপতকৈ ইয়াত পঢ়িবলৈ সিহঁতে আনন্দ পাব। পঠনৰ বাবে হ'ব এইটো। ইয়াৰ বনোৱা পদ্ধতিটো একেবাৰে সহজ। এনেকৈ পলিথিনত আপুনি গাড়ী এখন বনাই আঠা লগাই ল'ব লাগিব, তাৰপিছত এনেকৈ সোমাই দিলে হৈ যাব। এইটো একেবাৰে সহজ TLM। লিখনৰ বাবে আখৰটো চাই চাই লিখিব লাগে। ইয়াত মই ময়দা লৈছোঁ, আপোনালোকে আটা গুড়িও ল'ব পাৰিব। এইটো সংখ্যাৰ বাবে ইয়াত ছবি, সংখ্যা, আখৰ আটাখিনি আছে। ইয়াত আমি ইচ্ছা কৰিলে ৰোমান সংখ্যাও সন্নিৱিষ্ট কৰিব পাৰিলোঁ হয়। এইটো মই এনেকৈ বনাইছিলোঁ, 5টা সমান সমানকৈ ঘৰ বনাইছিলোঁ। তাৰপিছত এনেকুৱাকৈ টুকুৰা, দীঘল টুকুৰা এটা কাটিছিলোঁ, তাত আকৌ এটা টুকুৰা দেখুওৱাৰ দৰে লগাই দিলোঁ। তাৰপিছত মই আগতীয়াকৈ বিলেটৰ সহায়ত কাটি ৰাখিছিলোঁ, এনেকৈ ভৰাই দিলোঁ। এতিয়া পিছপিনে আমি আঠা লগাই দিম। এনেকুৱাকৈ লগাম যাতে বহুত টাইট নহয়, টানিলে ই ধুনীয়াকৈ সহজে গুচি যায়। এতিয়া আমি পিছফালেও এনেকৈ আঠা লগাই দিম। এনেকৈ আঠা লগাই দিলে আমাৰ এটা সুবিধা হ'ব, যেতিয়া আমি টানি দিম আকৌ আগৰ পজিশ্যনত এই টুকুৰাটো গুচি যাব। এনেকৈ আঠা লগালে আমাৰ সুবিধা হয়। লগতে কওঁ, এনেকুৱা মাৰ্কাৰ আজিকালি বজাৰত ওলাইছে। এই মাৰ্কাৰে লিখিলে আমাৰ ভাল। স্কেচ পেনতকৈ আমি মাৰ্কাৰ ব্যৱহাৰ কৰিব লাগে, আৰু ই ৰিফিল চিষ্টেম। এইটো এটা নতুন TLM। ইয়াত মানে তলাকেইটাত স্বৰবৰ্ণসমূহ থাকিব, আকৌ চাবিত স্বৰ চিহ্নবিলাক থাকিব। এই TLMটো স্বৰ চিহ্ন চিনাক্তকৰণৰ কাৰণে ব্যৱহাৰ কৰিছিলোঁ। মোৰ এটা ইয়াত ভুল হৈ গ'ল। মই মানে চিহ্নবিলাক আগতীয়াকৈ লিখি দিলোঁ। আচলতে আখৰতীয়াকৈ লিখিব নালাগিছিল। এতিয়া যদি ধৰা যায় ৰিটোৱে এতিয়া ৰিকাৰটোৱে অকণ ওলোটাৰ নিচিনা হৈছে।